নমস্কাৰ বন্ধুসকল, পুনৰ এটা মোৰ নতুন ভিডিঅ'তে সকলোকে স্বাগতম। মোৰ চেনেলটো নতুন যেহেতু সেইকাৰণে সকলোৱে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু কমেন্ট কৰি জনাব মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে। আজি ভিডিঅ'টো থাম্বনেইল চাই চাগে গম পালে কিহৰ ওপৰত আজি ভিডিঅ'টো বনাম। আজি ভিডিঅ'টো বনাইছো এন্ড্ৰইড মোবাইলত কেনেকৈ এটা ইউটিউব চেনেল খুলিব লাগে। প্ৰথম পৰা শেষলৈ ভিডিঅ'টো চাই থাকিব। A to Z সম্পূৰ্ণ প্ৰচেছ কৰি দেখাম। আপোনালোকে এইটো প্ৰচেছত কৰে যদি আপোনালোকে 15 মিনিটতকৈ বেছি এই ভিডিঅ' ইউটিউবত দিব পাৰিব আৰু আপোনালোকৰ ভিডিঅ'টো আপোনালোকৰ চেনেলটো মনিটাইজো হ'ব। গতিকে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আহক এতিয়া আমি স্ক্ৰীনখনলৈ যাওঁ। প্ৰথমে আপুনি ইউটিউবটো ওপেন কৰিব। ইউটিউবত চাব আপোনাৰ পুৰণা যিটো জিমেইল একাউণ্ট আছে সেইটো একাউণ্টত আপুনি ইউটিউব চেনেল নুখুলিব। আপুনি প্ৰথমে নতুন জিমেইল এটা খুলি ল'ব। মই দেখুৱাই দিম আপোনাক কেনেকৈ খুলি ল'ব প্ৰচেছটো সম্পূৰ্ণ। জিমেইল একাউণ্টটো ইয়াত জিমেইল একাউণ্টৰ আপোনাৰ যিটো পুৰণা জিমেইল একাউণ্টৰ লগো আছে তাত ক্লিক কৰিব। তলত দেখিব এড আনাডাৰ একাউণ্টত ক্লিক কৰিব। গুগলত ক্লিক কৰিব। ইয়াত দেখিব ক্ৰিয়েট একাউণ্ট। ইয়াত ক্লিক কৰি ফৰ মাই চেল্ফ কৰিব। ইয়াত ফাৰ্ষ্ট নেম দিব উমাকান্ত, লাষ্ট নেম CHUTIA চুতীয়া। তাৰপিছত হ'ল জানুৱাৰী 5, 1998। জেণ্ডাৰ মেল, নেক্সট কৰি দিব। তাৰপিছত আপোনাৰ যিকোনো একাউণ্ট বোলে আপোনাৰ কেনেকুৱা ধৰণৰ একাউণ্ট হ'লে মোৰ ইয়াত আহিছে চুতীয়া উমাকান্ত 204@gmail.com। মই এইটোত ক্লিক কৰি মোৰ জিমেইলটো খুলিলোঁ। ইয়াত পাছপোৰ্ট দিলোঁ। আপোনাৰ মিক্স পাছপোৰ্ট দিব লাগিব। যেনে ধৰণৰ প্ৰথম আখৰটো ধৰি লওক এলফাবেট দিলে 8টা এলফাবেটৰ দিব লাগিব। নেক্সট কৰিব, এগ্ৰি কৰিব। হৈ গ'ল, জিমেইল একাউণ্ট বনি গ'ল। জিমেইল একাউণ্ট বনি গ'ল। তাৰপিছত আপুনি এতিয়া ইউটিউবটো অ'পেন কৰি লওঁ। ইউটিউবটো অ'পেন কৰাৰ পিছত আপুনি লগত ক্লিক কৰিলে ইয়াত ক্লিক কৰি আপুনি কোনটো চেনেল আপুনি নতুন জিমেইল কোনটো একাউণ্টত খুলিছে ইয়াত দেখাব। এইটো মানে জিমেইলটোৰ তলত আপোনাৰ নামে সৈতে দেখাব। নো চেনেল লিখা আছে, এইটো ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত আপোনাৰ ইউটিউবত এইটো লগো আহিব। লগটোত ক্লিক কৰিব, ইয়ৰ চেনেলত ক্লিক কৰিব। ইয়াত দেখিব যে পিকচাৰ, নেম, ইয়াত আপুনি আপোনাৰ চেনেলৰ নাম দিব পাৰে। কি নাম দিয়ে, যি নাম দিয়ে আপুনি ভিলেজ আছাম ছেভ। আপুনি ইয়াত পিকচাৰ দিব পাৰে যিকোনো। দিলোঁ ছেভ পিকচাৰ। ৱেইট কৰক, নেটটো অকণমান শ্ল' হৈ আছে।
হৈ গ'ল এতিয়া আপুনি ক্ৰিয়েট একাউণ্টত সিলেক্ট কৰিব ক্লিক কৰি দিয়ক so channel create হৈ গ'ল চেনেল এনেকৈ লগৰ সৈতে মোক খোল খাই গ'ল দেখিলে এতিয়া আপুনি ইয়াত ক্লিক কৰি ভিডিঅ' আপলোড কৰিব পাৰে কিন্তু মই এতিয়া আপোনাক এনেদৰে ভিডিঅ' আপলোড কৰিবলৈ নকওঁ কাৰণ ইম্পৰ্টেণ্ট ছেটিংখিনি আছে মই ইম্পৰ্টেণ্ট ছেটিংখিনি দেখাম আপুনি এতিয়াই ভিডিঅ' আপলোড কৰি দিব সম্পূৰ্ণ হোৱা নাই আপোনাৰ চেনেলটো বনি আপুনি বেক আহিব বেক আহি কম ব্ৰাউজাৰ ওপেন কৰিব কম ব্ৰাউজাৰ ওপেন কৰি আপুনি ইয়াত সাৰ্চ কৰিব ইউটিউব অকনো স্পেচ নোহোৱাকৈ সাৰ্চ কৰিব youtube.com আপোনাৰ মোবাইলত এনে ধৰণৰ পেজ এটা খোল খাই আহিব আপুনি লগতো ক্লিক কৰিব তাৰপিছত চুইচ একাউণ্ট কৰিব চুইচ একাউণ্ট কৰি আপুনি কোনটো চেনেল নতুন খুলিছে এইটো ভিলেজ আছাম সিলেক্ট কৰি দিব সিলেক্ট কৰাৰ পিছত ইয়াত আপুনি আকৌ ক্লিক কৰিব ওপৰত ইয়াত লিখিব অকণো স্পেচ নোহোৱাকৈ লিখিব studio.youtube.com সাৰ্চ কৰি দিব কণ্টিনিউছ এনেকৈ দেখুৱালে আপুনি পেজটো খোল খাই যায় মই এনেকৈ দেখুৱালে এইটো চাওক এতিয়া আপোনাৰ এনেকৈ দেখুৱালে কনফাৰ্ম মাৰিব তাৰপিছত আপুনি এনেকৈ জুম কৰিব চুকত দেখিব এটা ছেটিঙৰ লগো দেখিব তাত ছেটিঙত ক্লিক কৰিব ছেটিঙত ক্লিক কৰি আপুনি চেনেলত ক্লিক কৰিব চেনেলত ক্লিক কৰি আপোনাৰ কাণ্ট্ৰি সিলেক্ট কৰি ল'ব মই ইণ্ডিয়া হয় कहाँ गया इंडिया हमारा इंडिया कहाँ गया हाँ यहाँ पे है इंडिया अपनी कीबोर्ड लिखिब यात कीबोर्ड लिखिब अपना चैनलटोर नाम দিব प्रथमे ধৰিল ভিলেজ আসাম কমা দি আপুনি সাৰ্চ কৰি দিব এনেকৈ বনি আহিব তাৰপিছত আকৌ লিখিব আপুনি কি লিখে আপুনি কেনেকুৱা ধৰণৰ ভিডিঅ' বনাব ব্লগ বনাব লিখিব ভিলেজ ব্লগ অকণো স্পেচ নোহোৱাকৈ কমা দি সাৰ্চ কৰি দিব এনেকৈ আহিব তাৰপৰা আপুনি যেনেকুৱা ধৰণৰ ভিডিঅ' বনাই সেইবিলাক দিব তাৰপিছত আপুনি যদি কিছুমান ইউটিউবাৰ ডাঙৰ ইউটিউবাৰ যদি টাৰ্গেট কৰি ভিডিঅ' বনাব বিচাৰে যে তেওঁলোকৰ ভিডিঅ' চোৱাৰ পিছত আপোনাৰ ভিডিঅ'টো ওলাব তেনেকুৱা ধৰণৰ যদি আপুনি ভাবিছে তেতিয়াহ'লে ডাঙৰ ইউটিউবাৰ নাম লিখিব আমাৰ অসমৰ ডাঙৰ ভাল ইউটিউবাৰ বুলি ক'লে ডিম্পু বৰুৱা ষ্টাৰ্ট কৰি দিব এনেকৈ আপুনি ইয়াত লিখিব পাৰে ইমানখিনি হৈ গ'ল তাৰ এডভান্স ছেটিঙত যাব এডভান্স ছেটিঙত আপোনাৰ ভিডিঅ'টো যদি আপুনি সৰু ল'ৰা ছোৱালীৰ কাৰণে বনোৱা নাই তেতিয়া ন' কিডছ কৰি দিব যেহেতু সৰু ল'ৰা ছোৱালী যে ভিডিঅ'টো গুচি যায় যদি আপোনাৰ ভিডিঅ'টো ইমান ইউটিউবে গুৰুত্ব নিদিব সৰু ল'ৰা ছোৱালীয়ে নাচাব ছাবস্ক্ৰাইব নকৰিব আপোনাৰ ভিউ নাবাঢ়িব সেইকাৰণে আপুনি ন' কৰি দিব বাকীখিনি একেই ৰাখিব তাৰপিছত আপুনি ফিচাৰ এলিজিবিলিটি প্ৰথমটো আপোনাৰ ইয়াত ভেৰিফাই ফোন নাম্বাৰ কৰি ল'ব
আপোনাৰ ইণ্ডিয়া ঠিক আছে আপুনি ইয়াত আপোনাৰ ফোন নাম্বাৰটো লিখিব ফোন নাম্বাৰটো মই লিখিম ইণ্ডিয়া লিখি গেট কোড লিখিব আপোনাৰ এটা OTP আহিব মোবাইল স্ক্ৰীনত মই আহিব সাবমিট কৰি দিব আপোনাৰ মোবাইল নাম্বাৰ ভেৰিফাইড হৈ গৈছে চেনেলৰ লগত মোবাইল ভেৰিফিকেশ্যন কৰি দিলে তাৰপিছত আপুনি ইয়াত এডভান্স ফিচাৰ ইয়াত ক্লিক কৰিব ইয়াত লিখিব এক্সেছ ফিচাৰ্ছ ক্লিক কৰিব ইয়াত আহিব ভিডিঅ' ভেৰিফিকেশ্যন কৰিব আপুনি নেক্সট কৰিব গেট জিমেইল কৰিব ডান কৰিব আপোনাৰ জিমেইলত এটা মেছেজ আহিব মেছেজটো ওপেন কৰিব ষ্টাৰ্ট ভেৰিফিকেশ্যন কৰিব এগ্ৰি কৰিব নেক্সট কৰিব আপোনাৰ এনেকৈ ভিডিঅ' ভেৰিফিকেশ্যন কৰিব লাগিব হৈ গ'ল নেটটো অকণমান শ্ল' ৰখাই দিব আপলোড ভিডিঅ' হৈ গ'ল আপোনাৰ এইটো বেগ আহিল ভিডিঅ' ভেৰিফিকেশ্যন হৈ গ'ল ভিডিঅ' ভেৰিফিকেশ্যনটো আপোনাৰ 24 ঘণ্টা লাগে 24 ঘণ্টাৰ পিছতহে এনেবল হ'ব পিছত আপুনি চেক কৰি চাব পাৰিব গোটেইখিনি কমপ্লিট হৈ গ'ল তাৰপিছত আপুনি আপলোড ডিফল্টত আহিব ইয়াত আপুনি ইয়াত একো লিখিব নালাগে আপুনি ইয়াত যাব এডভান্স সেটিঙত ইয়াত আপুনি ষ্টেণ্ডাৰ্ড ইউটিউবতে থাকিবলৈ দিব আপোনাৰ ভিডিঅ' কি লেংগুৱেজত বনাব আপুনি সেইটো সিলেক্ট কৰি দিব ইয়াত মই আছামিজ বনাম যেহেতু আছামিজ সিলেক্ট কৰিছোঁ টাইটেল আপুনি সিলেক্ট কৰিব নালাগে যেহেতু আপুনি যিকোনো আপুনি হিন্দীত বা অসমীয়াত আপুনি টাইটেল লিখিব পাৰে কেটেগৰিজ সিলেক্ট কৰিব আপুনি ব্লগ বনাবনে গেমিং বনাবনে এডুকেশ্যন বনাবনে কমেডি বনাবনে কি বনাব আপুনি ভিডিঅ' কিহৰ ওপৰত বনাব সেইটো সিলেক্ট কৰি ল'ব মই সিলেক্ট কৰিছোঁ পিপল এণ্ড ব্লগছ তাৰপিছত আপুনি সিলেক্ট কৰি দিব সেভ কৰি দিয়া আপোনাৰ সেটিং আপোনাৰ চেনেল বনি হৈ গ'ল আপুনি ইয়াৰ পিছত ভিডিঅ' দিব পাৰিব ভিডিঅ' কেনেকৈ দিব লাগে মই পিছৰ ভিডিঅ'ত আপোনাক দেখুৱাম
আপোনাৰ এইখিনি সেটিং কমপ্লিট কৰাৰ পিছত আপোনাৰ ইউটিউবটো বনি যাব। আপুনি তাত ভিডিঅ' আপলোড কৰিব পাৰিব। আপোনাৰ ভিডিঅ'টো মনিটাইজ হোৱাৰ পৰা কোনো ৰখাব নোৱাৰে। আপুনি যি কষ্ট কৰে, এবছৰত আপুনি নিশ্চয় 1000 ছাবস্ক্ৰাইবাৰ আৰু 4000 ঘণ্টা কমপ্লিট কৰিব পাৰিব। আপোনাৰ যদি 1000 ছাবস্ক্ৰাইবাৰ আৰু 4000 ঘণ্টা কমপ্লিট হয়, আপোনাৰ চেনেলটো মনিটাইজ হ'ব। এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপুনি ছাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু কমেণ্ট কৰি জনাব মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে।